হাই হেল্ল' নমস্কাৰ বন্ধুসকল ড্ৰিমছ অসমৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আশা কৰিছোঁ সকলো ভালে আছে নিশ্চয় হয় বন্ধুসকল আজি মই আপোনালোকক এটা মোবাইলৰ টিপছৰ বিষয়ে জনাব বিচাৰিছোঁ সেই টিপছৰ সহায়ত আপোনালোকে আপোনালোকৰ মোবাইলত হোৱা এটা স্ক্ৰীন ৰটেশ্যনৰ প্ৰব্লেম সেই প্ৰব্লেমৰ সমস্যাৰ সমাধান কেনেদৰে কৰিব পাৰি সেই বিষয়ে মই আপোনালোকক জনাব বিচাৰিছোঁ আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ যদি সেই ভিডিঅ'টো ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব আৰু লগতে যদি চেনেলটো নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ এই স্ক্ৰীন ৰটেশ্যনৰ সমস্যাটো আমি কেনেদৰে সমাধান কৰিব পাৰিম সেই বিষয়ে মই আপোনালোকক আজি জনাব বিচাৰিছোঁ হয় স্ক্ৰীনৰ যি ৰটেশ্যনৰ প্ৰব্লেম যি স্ক্ৰীনখন ঘূৰি থকা সমস্যাটো সেই সমস্যাটো যথেষ্ট আমাক অসুবিধা দিয়ে সেয়েহে আপোনালোকে কি কৰিব সেই বিষয়ে মই আপোনালোকক জনাব বিচাৰিছোঁ আপোনালোকৰ সকলোৰে মোবাইলত নিশ্চয় সেটিংছ থাকেই সেই সেটিংছত আপোনালোকে প্ৰথমতে ক্লিক কৰিব সেটিংছত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ বিভিন্ন ধৰণৰ অপচন আহিব আপোনালোকে তললৈ লাহে লাহে স্ক্ৰল ডাউন কৰিব মানে তললৈ স্ক্ৰীনখন নমাই আনিব ইয়াৰ পিছতে আপোনালোকে দেখিবলৈ পাব এটা সূৰ্যৰ নিচিনা চিন দেখিবলৈ পাব তাত লিখা থাকিব ডিসপ্লে বুলি সেই ডিসপ্লেত আপোনালোকে ক্লিক কৰি দিব ডিসপ্লেত ক্লিক কৰাৰ পিছতে অন্য এটা পেজ খোল খাই যাব সেই পেজটো পুনৰ আপুনি তললৈ লাহে লাহে নমাই আনিব তললৈ নমাই আনিলে আপোনালোকে দেখিবলৈ পাব এটা অটো ৰোটেট স্ক্ৰীন তলত লিখা থাকিব একদম শেষত থাকিব অটো ৰোটেট স্ক্ৰীন সেই স্ক্ৰীনৰ যিটো মোৰ অফ আছে আপোনালোকৰ যদি এনেদৰে আপোনালোকৰ ব্লু হৈ টিক হৈ থাকে সেইটো আপোনালোকে অফ কৰি দিব অফ কৰি দিলে আপোনালোকৰ যি স্ক্ৰীন ৰটেশ্যন সমস্যাটো সেই সমাধান হৈ যাব এই মোৰটো অফ আছে আপোনালোকৰ থাকিব পাৰে আপোনালোকৰো এনেদৰে থাকিব পাৰে ব্লু টিক সেই ব্লু টিকটো আপোনালোকে ইয়াত টাচ কৰি দিলে আপোনালোকে অটোমেটিক বন্ধ হৈ যাব বন্ধ হৈ যোৱাৰ লগে লগে আপোনালোকৰ যি স্ক্ৰীন ৰটেশ্যনৰ সমস্যাটো আছে সেই সমস্যাটো সমাধান হৈ যাব আশা কৰিছোঁ আপোনালোকক এই ভিডিঅ'টোৱে যথেষ্ট উপকৃত কৰিব ধন্যবাদ